নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত এখন চিঠি পাঠ কৰিম বুলি ভাবিছোঁ। ৰস ৰচনা ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল বাটনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। আইজৈ কলিজা পত্ৰে মোৰ মৰম চেনে তোমাৰ হীৰা উপহীৰাৰ ভাজে ভাজে সুমুৱাই ল'বা। নিজে সুমুৱাই ল'ব লাগিব, মই ভৰাই দিব নোৱাৰোঁ। বাটে পথে কুকুৰী কণা চকু চৰহা হেন চকুৱাখনে ডিঙি মেলি মেলি চাই থাকে। মাছৰোকাই মাছ ধৰিবলৈ জোপ লৈ থকাৰ দৰে কিনো লিখিম নে নিলিখিম লাগিছে, কাৰণ চিঠি পত্ৰ এনভলপ ইংলেণ্ড কাৰ্ডৰ দৰকাৰ নোহোৱা হ'ল দেখোন। কিনো কৰিম, টিপা মৰা মোবাইলৰ যুগত জন্ম দিলে হয়, কিন্তু পিতাই হেঁচা মৰাৰ জুপুৰিত জন্ম দিলে। মেথাত ভগৱানে মাল মতং জোখাই নভৰালে। খপককৈ একো কথাকে ঢুকি নেপাং। ক খ দেওনাখন পাৰ হ'বলৈকে বহু বছৰ লাগিল, কাৰণ এবছৰত নোৱাৰিলে 2-3 বছৰ লাগিছিল খৰচি মাৰি যাওঁতে। উপায় নাই, মেট্ৰিকৰ কথা আৰু নকওঁগৈ আৰু। সেইদিনা দামী গাড়ী এখনত তোমাৰ নিচিনা এজনী আগচিটত যোৱাত দেখিছিলোঁ, সেইকাৰণে তোমালৈ বুলি চিঠিখন লিখিলোঁ। তুমি হয়নে নহয় সুধিবলৈ। পিছে এড্ৰেছটো কি বুলি দিং সেইটোহে ধৰিব পৰা নাই। আমাৰ কাষৰ কণ্টিলিকা ঘৰত টিপা মোবাইল এটা আছে। মোবাইলটোত এড্ৰেছটো পঠাই দিবাচোন দেই। মই গেলা কোমোৰা ঘৰৰ বকুলজোপা তলতে বাট চাই ৰ'ম। যেনে তেনে উত্তৰটো পঠাবা। হাজিৰা কৰা পইচা কেইটামান গাই মূৰা হাতত থৈছিলোঁ টিপা মৰা মোবাইল এটা ল'ম বুলি। কিনো ক'ম আৰু, কৰোণা বেমাৰটো হ'ল যে কাম বন নাইকিয়া হ'ল, সেইকেইটা পইচাকে আনি খাই পেলালোঁ। আজিলৈ সামৰোঁ দেই। তোমাৰ লুথুৰি পিঠা ৰংমন শিৱসাগৰ।